সাত দিনৰ পিছত উৱলি যোৱা অৱস্থাত উদ্ধাৰ সন্ধানহীন জিতেন শইকীয়াৰ মৃতদেহ। পুত্ৰৰ মৃত্যুত এগৰাকী বৃদ্ধা অসহায় মাতৃৰ হিয়া ভঙা কান্দোন। অ মোৰ বাছা, তই ক'ত গলি? মোক এবাৰ আহি মাত দে। অ বাবা, তই মোৰ চকুত ধূলি মাৰি থৈ ক'ত গলি অ বাছা? এবাৰ মোক মাত এষাৰ দি যা। এনেদৰে নিজৰ পুত্ৰৰ মৃত্যুত হিয়া ঢাকুৰি কান্দি কান্দি ভাগৰি পৰিছে এইগৰাকী বৃদ্ধা মাতৃয়ে। উল্লেখযোগ্য যে যোৱা 11 আগষ্টত মায়ঙৰ হাতীগড় কুচিয়ানী গাঁৱৰ গুণাই শইকীয়াৰ পুত্ৰ জিতেন শইকীয়াই কামৰ সন্ধানত 7 দিন পূৰ্বে ৰাতিপুৱা ঘৰৰ পৰা ওলাই গৈছিল আৰু তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল জিতেন শইকীয়া। পৰিয়ালৰ লোকে শইকীয়াক ক'তো বিচাৰি নাপাই ঘটনা সন্দৰ্ভত মায়ং আৰক্ষী থানাত পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰিছিল। সেই এজাহাৰৰ ভিত্তিতে মায়ং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল চুতীয়াই বিষয়টো গুৰুত্ব সহকাৰে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি মঙলবাৰে হাতীগড় কুচিয়ানী গাঁৱৰ পিছফালে পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে। জিতেন শইকীয়াৰ এনে মৃত্যুক কোনেও সহজভাৱে ল'ব পৰা নাই। সেই মৃত্যু ইচ্ছা মৃত্যু নে কোনো অজ্ঞাত শত্ৰুৱে পৰিকল্পিতভাৱে কৰা হত্যাকাণ্ড, তাক লৈ এতিয়া স্থানীয় লোকৰ মাজত উত্থাপিত হৈছে নানান প্ৰশ্নৰ। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত ৰহস্য। জাগিৰোডৰ পৰা ৰাজকুমাৰ মজুমদাৰৰ ৰিপৰ্ট AT লাইভ। নহলে বেলেগ মানুহে পায় ঘৰ খবৰ দিব। কোনো এটা মানুহ দেখা মানুহ নাই সেইদিনাৰ পৰা এটা মানুহে দেখা নাই। এইটো অলপ কথা নেকি? কি হোৱা বুলি ভাবে এতিয়া মানুহ ইটো খুদু আমি চকত সুধিছো কোনোৱে দেখা নাই আৰু বদিয়াত সুধিছো কোনো মানুহে দেখা নাই। আজি 3 দিন মানে হ'ল চাইকেলো আনা নাই, আমাক মানুহো নাই বুলি কয়। তাতো সুধিছো আৰু মিতিৰ কুটুমটো কতো চাব লগা বাকী নাই, চবতে সুধিছো আমি। এতিয়া আমি হেৰি কৰিছিলো, এই বাবা তাত চোৱাব গৈছিলো, 2টা মানুহ লগ লাগি কামটো কৰিছে। মদে মাংসই য'ত খাইছি ঘটনাটো তাতে হৈছে। মদে মাংসই ক'ত খাইছি তাতে ঘটনাটো হৈছে। 2টা মানুহ আছে বুলি কৈছে। মাৰা বুলিয়ে ডাইৰেক্ট কৈ দিছে। মাৰা বুলিয়ে বাবাই কৈ দিছে, ডাইৰেক্ট কৈ দিছে। আপোনালোকে নাপায় স্বৰ্গৰ তৰাৰ লগত। ৰাতিপুৱা 8 মান বজাৰ পৰা ঘৰৰ পৰা কাম কৰিব বুলি ওলাই গৈছিলে। তাৰ পৰা সন্ধানহীন হৈ আজি 7 দিনৰ পিছত আমাৰ গাঁৱৰ পিছফালে বানপানীত পাওঁ। কেনেকুৱা অৱস্থাত পাইছে মৃতদেহটো? অৱস্থা ভাল নহয়, মূৰটো ছিঙি গৈছে আৰু ভৰিয়াত হেৰি হৈছে অৱস্থা। কি বুলি ভাবে এইটো? ভাবাটো এতিয়া আমিতো ধৰ তেখেতে মানে অলপ মদ্যপানো কৰে, এতিয়া কোনোবা দুষ্টই এইটো এনেকৈ কৰিছে বুলি আমি ভাবিছোঁ। আমিতো এইবিলাক জেগা চব বিচাৰিছোঁ, পোৱা নাই। মোক মাতি থৈ যায় দিছে ডাঙৰ তই গেলি মই খবৰ বাতৰি নাপাওঁ। মাতি থৈ যায় মোক শান্তি দিয়া। তই ক'ত আছ? মোক মাতি থৈ যায়। মই নৰোঁ।